গাইজ ৱেলকাম বেক টু মাই আদাৰ ব্লগ। অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পূৰা ধুনীয়াকৈ। আজি যিহেতু ক'তো যোৱা হোৱা নাছিল সেইবাবে এইকেইদিনা ভিডিঅ'ও কৰা নাছিলোঁ আৰু আজি ভাবিছোঁ অলপ যাম এফালে আৰু কাৰোবাক লগো কৰিম। চ' দেখাই থাকিম ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাব আৰু একদম টুইষ্ট আহি আছে ভিডিঅ'টোত। চ' শেষলৈকে চাব ভিডিঅ'টো। এণ্ড ফাইনেলি মই পাই গ'লোহি যোৰহাট আৰু একদম পূৰা বহুত দিনৰ মূৰত ৰিক্সাত ঘূৰিছোঁ। এডোখৰ চিনি পাইছেই চাগে আৰু যোৰহাটৰ কোনডোখৰ হয়, জেবি ৰোড। চ' এতিয়া গৈ আছোঁ মই আগতে যিটো পিজিত আছিলোঁ, চ' তালৈ যাওঁ। ত' সুমনক তাতে লগ পাম, দেখাই দিম বাৰু আপোনালোকক, তাইকো দেখাম ভালকৈ। যাওঁ আৰু এতিয়া বহুত পুৰণা জেগালৈ আহিলোঁ, এতিয়া যাওঁ। সঁচাকৈ ন স্মিতা, ভিডিঅ'টো চাই আছা ন তুমি? মিছ কৰিছোঁ তোমাক আজি। মই ফোন কৰিছোঁ, মই কালি কৈছোঁ নহয় তাই কৈছে বোলে মই যাম বোলে। আহি গ'লোঁ আমি। কোন সত্য চিনি নাপাওঁ নহয়, ৰ লিখাই থাকিব বাৰু। ওপৰলৈ উঠি যাব লাগে। অঁ এইডোখৰত নেকি? সেইটো কিবা ৰামহে নহয় কি সেইখন বোলে চিনি নাপায় যে কি কৰি ফুৰিছোঁ। আইঅ ৰাম, ইমান মানুহ, মই মোৰে পোৱা নাই এতিয়া কি বস্তু ন। মানুহে একদম গেট খাই আছে পূৰা। আৰু এতিয়া আমি কাপোৰ কিনিব আহিছোঁ পূৰা। মৰিয়ালে দুজনীকে কাপোৰ চোৰ কৰিব আহিছোঁ। কিবা হ'বই, যাব লাগে এটা চিৰি দি আহিছোঁ, এটা চিৰি গৈছোঁ কোনো মানুহ নাই। কাপোৰ ল'ৰা কাপোৰ পাই কিবা। আৰু এইযোৰ দেখিছে নহয়, একদম পাৰ্পল কালাৰৰ, ডাৰ্ক পাৰ্পল। চ' মই এইযোৰে ল'লোঁ বাৰু। এইযোৰে চাইছোঁ, এইযোৰে লৈছোঁ, মানে বেছি কাপোৰ ইমান চাই থকা নাই, ধুনীয়া লাগিলে। মানে মই কি হ'ল, চিলভাৰ মাজত যে চিলভাৰ থাকে, চিলভাৰটো নল'লোঁ মানে অলপমান। সেইটো বহুত চলিছে ন, সেইটো কাৰণে মানে অলপমান লাইট ফুল থকা তেনেকুৱাই ল'লোঁ আৰু। চ' চিলভাৰ থকাটো নল'লোঁ। চ' এইযোৰ লৈছোঁ, এইযোৰ একদম খাটাং পূৰা এইযোৰ ল'লোঁ। আৰু কি লওঁ চাওঁ বাৰু, আৰু কিবা ভাল লাগে নেকি চাই লওঁ। এণ্ড নেক্সট ল'লোঁ এই অৰেঞ্জযোৰ। এইযোৰ বাৰু ঘৰত ভালকৈ দেখাম মই ধুনীয়াকৈ। এইযোৰ ল'লোঁ, মুঠতে দুযোৰ কাপোৰ ল'লোঁ। আমি কাপোৰ ল'লোঁ দুযোৰ আৰু এতিয়া গৈ আছোঁ আমি ওপৰত মুগাৰ মেখেলা চাবৰ কাৰণে। চ' চাই লওঁ কি পচন্দ হয় কি নহয়। চ' এতিয়া আহিছোঁ ওপৰলৈ, বহুত ধুনীয়াকৈ আছে দেই। দেখাইছোঁ। ৰং নালাগে, পানী চালি তিয়াই থাকিলে একো নহয়। কাপোৰৰ লগতে মিলিব বস্তুটো। ভাল লাগিব ন? সেইটো শাৰীৰ লগতো পিন্ধিব পাৰিবা, মেখেলা চাদৰৰ লগতো পিন্ধিব পাৰিবা। এতিয়া কোনে শাৰী পিন্ধে, মেখেলা চাদৰ পিন্ধাৰ দিন আহিছে। এইটো দেখাত বৰ ওজন লাগিছিলে, ইমান ওজন নহয় মানে, ঠিকে আৰু ভাল লাগিছে। অফ কৰি দিওঁ। এণ্ড গাইজ ফাইনেলি আমি ঘৰত পাই গ'লোহি। এতিয়া বাজিলে 6টা বাজি গ'ল আৰু যিখন মানে কৰি ঘৰ পাইছোঁহি, মানে যেনে পালোহি আহি পিনি। আৰু এয়া বিয়া বজাৰ কৰিছিলোঁ যে, তাত কৈছিলোঁ ন বিয়া বজাৰ কৰিছোঁ বুলি। চ' এয়া বজাৰ কৰিলোঁ। আৰু বিয়া কাৰ, এতিয়া চাগে মনত ভাবিছে আপোনালোকে ন, বিয়া কাৰ, বিয়া মোৰেই নেকি ভাবিছে ন? মোৰে বিয়া দিয়ক, আহিব আপোনালোকে বিয়া খাবলৈ। মাতিম বাৰু, ডেটটো ফিক্স হ'লে ক'ম কেতিয়া ফিক্স হয়। কিন্তু বিয়াৰ কাৰণে লৈছোঁ। চ' কি কাপোৰ লৈছোঁ দেখাওঁ এয়া। চ' ৰ'ব, ফোনটো কাৰোবাক ধৰিব কওঁ, তেতিয়াহে মই ভালকৈ দেখাব পাৰিম। আৰু এইয়া মোৰ বিয়াৰ বজাৰ, মই দুযোৰ কাপোৰ কিনিছিলোঁ তাত। দুযোৰ মিক্স পাটৰে হয়, এযোৰ মেলি দেখাম বাৰু ভালকৈ। এযোৰ হৈছে কি আঁকি পকোৱা সূতা চাদৰ দুখন, এণ্ড এযোৰ। চ' দুযোৰ ভালকৈ মেলি দেখাম বাৰু ভালকৈ, ৰ'ব। আৰু এইযোৰ ভালকৈ মই মেলি দেখাওঁ। আইঅ'
এইযোৰ দুইযোৰ মিক্স পাটৰে হয় কাপোৰ এনেকৈ আছে বৰ বেছিও ফুল নাই আৰু বৰ দামো নহয় ন ভালেই চ' এয়া কাপোৰ ফুলটো এনেকুৱা সৰু সৰুবোৰ নাপায় এইটো তৰা তৰা এযোৰ হৈছে এইযোৰ পূৰা ধুনীয়াকৈ দেখাই দিছোঁ বাৰু আজি দেখাই লৈছোঁ আৰু একদম মোৰ বিয়া দিনাখনহে দেখাম আৰু দেই মোৰ বিয়া আহি আছেতো কেতিয়া নকওঁ আৰু ডেট চেট লোৱা নাই বাৰু কিন্তু অতি সোনকালে মোৰ বিয়া আছে ক'ম বাৰু কেতিয়া বিয়া মোৰ বিয়া আজিয়ে বুলিছোঁ এয়া দেখিছে নহয় ভাইটি কি ক'বা মোৰ বিয়া কেতিয়া কৈ দিয়া 27 জানুৱাৰী বুলি ইহঁতে আকৌ ডেটটো কৈ দিলে মই ভাবিছিলোঁ ছাৰপ্ৰাইজত থ'ম মোৰ ডেটটো ইহঁতে কৈ দিলে দেখিছেনে বাৰু এতিয়া আৰু কৈ দিছোঁ আৰু 27 তাৰিখে বিয়া গাইজ আহিব আৰু বিয়াৰ গহনা মোক আৰু সোণৰ গহনা নালাগে আৰু এইবোৰে পিন্ধিম পূৰা সোণৰ গহনাৰ প্ৰয়োজন নাই মোক মানডোখৰ বান্ধি দিলোঁ দিয়ক এইবোৰকে পিন্ধিম অঁ মানডোখৰ পৰা নিদিলে এয়াই পিন্ধিম আৰু চাগে ভাবিছে এতিয়া কাৰ বিয়া মোৰে বিয়া নেকি একচুৱেলি মোৰ বিয়া নহয় এই সুমন যে তাইৰে বিয়া চ' তাইৰ কাৰণে মই এযোৰ কাপোৰ কৰিছিলোঁ আৰু কাপোৰযোৰ তাইক আজি মই গিফ্ট দিছোঁ তাইক বিয়াৰ কাৰণে মই কৰি থৈছিলোঁ ধুনীয়াকৈ এযোৰ কাপোৰ এম্ব্ৰইডাৰী আৰু এটা হুপাৰ্ট কৰি থৈছিলোঁ চ' তাইক দেখাইছোঁ তাইৰ ৰিয়েকশ্যন চাওঁ আহক এতিয়া তাই কি কয় হাতে কৰি কৰি অন্ত নাই তাই তুমি কাম কৰিছা কিন্তু কাপোৰ যে চইচ কৰিছা আৰু দেই মই জানো তুমি কি পিন্ধিলে তোমাক ভাল লাগিব ধৈৰ্য যে আছে তোৰ সেইটোৱে ডাঙৰ গুণ আৰু দেই মই নোৱাৰো এদিন যে ঊল হেৰি কৰিব নিদো দেই পুৰা ভাল লাগিছে হেৰি কৰিব ঊল শিকিব নিদো নহ'লে তাই মই মানে মুদা নহ'ব তই কৰ যি কৰ ভাল লাগিছে এইটো বহুত ধুনীয়া লাগিছে ভাল লাগিছে হেৰিয়ত ফটোত সৰু সৰু লাগিছে এতিয়া বহুত ডাঙৰ লাগিছে দেখি তোমাৰ ধৈৰ্য মানিছো কিন্তু সিদিনা খুৰীয়ে দেখি কৈছে আৰু যিহেতু কইনা আহিছে আমাৰ ঘৰলৈ সেইবাবে মাহঁতেও কিবা কিবি দি পঠাইছে তাইক চ' এয়া ধুনীয়াকৈ ঘৰত বোৱা মেখেলা দিছে তাই পূৰা দিল খুচ আৰু পূৰা ধুনীয়াকৈ চ' এয়া দিছে আমাক খুৰীয়ে আৰু মায়েও দিছে ৰ'বা দেখাইছোঁ বাৰু সেইখন চাওঁ সেইখন দীঘলটো কিমান হয় আমি আগতে বৰ ওখ ওখ নহয় যে কটাটো অকণমান অকণমান সোমাই দিবা হেৰি চিলাওঁতে এই ওপৰডোখৰ এনেই চিলাই দিব লাগিব এতিয়া মই মানে কি হ'ল কইনাক কাপোৰযোৰ দি পঠাম বুলি ভাবিছোঁ যে সেইটো কাৰণে মানে অকণমান কিবা এটা কৰিব আছিলে সেইখন কৰি লৈছোঁ চ' তাইক মানে মই তেতিয়া দি পঠাব পাৰিম ধুনীয়াকৈ সেয়াই আৰু আপোনালোককতো দেখালে বিয়া কাপোৰ আৰু বিয়া মোৰ নহয় একচুৱেলি মোৰ বেষ্ট ফ্ৰেণ্ডৰহে বিয়া চ' মোৰ বিয়া বুলি ভাবিছিলে ন চ' একো নাই দিয়ক চ' আপোনালোকক বিয়াটো দেখাম বাৰু কেতিয়া বিয়াটোতো আমি নাযামেই চ' চাই থাকিব ভিডিঅ'টো চাই থাকিব নহয় মানে ভিডিঅ'টো শেষেই কৰোঁ মই বেলেগ ভিডিঅ' মই আকৌ যেতিয়া দিম তেতিয়া চাব চ' বিয়াৰ কাপোৰযোৰ কেনেকুৱা লাগিলে মোৰ জনাব জুৱেলাৰী গহনাখিনি কেনেকুৱা লাগিছে জনাব আৰু অসমীয়া গহনা চ' সেয়াই আৰু এয়া কাপোৰযোৰ এযোৰ আছিলে দেখুৱাই নাই ন মই দেখাইছোঁ বাৰু আগতে এইযোৰ কাপোৰ চ' এইযোৰ মানে মই চব হৈ আছে মাত্ৰ ব্লাউজৰ পিচটো কৰিব আছিলে সেইটো কাৰণে এইটো কৰি লৈছোঁ চ' এয়াই আৰু কাপোৰ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই